ड्राग्सनि हेंथायै सिमेन्टसापुरि गाव पन्चायतनि बानजायनायाव दिनै रायजो राजाफोरखौ लानानै मोनसे गेवलां मेलखौ खुंनाय जायो। सिमेन्टसापुरि ओनसोलाव साफ्रोमबो ड्राग्स बाहायनाया बांसिननो हमनायखौ नोजोर होनानै ड्राग्सनि हेंथायै दिनै मोनसे सांग्रांथि मेलखौ खुंनाय जायो। सिमेन्टसापुरि गाव पन्चायतनि बानजायनायाव खुंनाय बे सांग्रांथि मेलखौ सामलायो जायगानि समाज सिबियारि गबिन्द गगैया। बे सांग्रांथि मेलाव सिमेन्टसापुरि गाव पन्चायतनि आफादगिरि डम्बारु क'रा बुंदों आसाम रायजोआव ड्राग्सखौ आयेन बेरेखायै बाहायनायनि जाहोनाव इयुन जोलै लाइमोनफोरा बांसिन बाहागो लानो हमदों। रायजोनि गेजेराव ड्राग्स बाहायनायखौ होबथानो थाखाय जों साफ्रोमबो सांग्रां नोजोरजों गोख्रों राहा लानांगोन होननानै बिथाङा फोरमायो। मख'नो गोनांदि दिनैनि बे ड्राग्सनि हेंथायै खुंनाय सांग्रांथि मेलावनो इउपिपिअ नि आफादगिरि मनरन्जन बसुमतारियाबो बाहागो लानानै लाइमोनफोरनि ड्राग्स बाहायनायनि सायाव गोनां बाथ्राखौ बुंथियो। प्रथमे मैं आपलोकर जरिए समग्र অসমবাসীলৈ এটা মেছেজ দিব বিচাৰিছোঁ যে আমাৰ উঠি অহা প্ৰজন্মক মানে এই যে কালৰূপী ড্ৰাগছে ধ্বংস কৰিছে তাৰ পৰা যাতে আমাৰ পূৰ্ব প্ৰজন্মক বচাব পাৰি তাৰ কাৰণে প্ৰত্যেকে যাতে প্ৰচেষ্টা লয় তাৰে মই আহ্বান জনাম। দ্বিতীয়তে এইটো কাল ব্যাধি বুলি কোৱাই হৈছে। ইতিমধ্যে নৱপ্ৰজন্মক গ্ৰাস কৰি পেলাইছে। বুজন সংখ্যক উঠি অহা প্ৰজন্ম এই ব্যাধিৰ কৰাল কৰিছে। গতিকে আমি যাতে আমাৰ নিজৰ আপোন ভাই উঠি অহা প্ৰজন্মক যাতে আমি হেৰুৱাব লগা নহয় এতিয়া আমি পদক্ষেপ গ্ৰহণ কৰিব খুজিছোঁ। আমাৰ চিমেন্টসাপুৰি গাঁও পঞ্চায়তেই অকল ঠিক নহয়, আমাৰ গাঁওবাসীয়ে চংকং, মিছামৰা, ডেকাপাম, তেলেম বা অৰুণাচলৰ একাংশ অঞ্চল যিটো আমাৰ সীমামূৰীয়া হয় তেখেতসকলক সামৰি ডিমৌ পৰা আৰম্ভ কৰি তেখেত যিহেতু ইয়াতে ড্ৰাগছ সেৱন কৰাৰ পাছত তেখেতলোক অৰুণাচললৈ পাৰ হৈ দিয়ে বা অৰুণাচলৰ লগতে যোগসূত্ৰ ঠিক কৰে। গতিকে আমি এককভাৱে যদি চেষ্টা কৰোঁ বন্ধ কৰাৰ কাৰণে সক্ষম বা সফল নহ'ম, যদি আমি আমাৰ লগত অৰুণাচলৰ বাসিন্দাসকলৰ লগত লৈ এখন যুদ্ধ কৰিব খুজিছোঁ, যিখন যুদ্ধৰ জৰিয়তে যাতে অনাগত দিনত আমি ড্ৰাগছৰ বিৰুদ্ধে সবল জনমত গঢ়িব পাৰোঁ বা ড্ৰাগছ দিব কৰিবলৈ সক্ষম হওঁ। প্ৰথমেই আমাৰ এই অনুষ্ঠানত আছে আমাৰ ইউপিপিঅ'ৰ সভাপতি আমাৰ ককালী স্বৰূপ মনোৰঞ্জন বসুমতাৰী ডাঙৰীয়া, আমাৰ SDPO ভাৰ্গৱমণি দাস ডাঙৰীয়া আছে আৰু স্বাস্থ্য বিভাগৰ পৰা আছে ধেমাজি আমাৰ যুটীয়া সঞ্চালক স্বাস্থ্য সঞ্চালক বুঢ়াগোহাঁই সমল ব্যক্তি হিচাপে আছে। তাৰোপৰি সদৌ অসম ছাত্ৰ সন্থাৰ জিলা সভাপতিকে প্ৰমুখ কৰি কৰ্মকৰ্তাসকলো আছেই। AJYCP, টাই আহোম ছাত্ৰ সন্থা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, TMPK, এপছু, নিখিল মানে মহিলা আমাৰ নাৰী ঐক্য সন্মিলিত নাৰী ঐক্য বিকাশ মঞ্চ আৰু আছে আমাৰ বৌদ্ধিক মহল আছে, বড়ো ৱেলফেয়াৰ ছ'চাইটি উমেন তেখেতলোক আছে, আমাৰ শিক্ষক বন্ধুসকল আছে, ছাত্ৰ বন্ধুসকল, ছাত্ৰ একতা সভাৰ সন্মানীয় বিষয়ববীয়াসকল আছে, আমাৰ খেতিয়ক বন্ধুসকল আছে, ফাৰ্মাৰ মানে আমাৰ ব্যৱসায়ী বন্ধুসকল, চেম্বাৰ্ছ অফ কমাৰ্চ, ছিনিয়ৰ চিটিজেন আছে, আমাৰ পেঞ্চনাৰ সন্থা আছে। এনেধৰণে প্ৰায় আমাৰ 64টা দল সংগঠনৰ বিষয়ববীয়া আমাৰ এই অনুষ্ঠানটোৰ লগত জড়িত হৈছিল বা তেখেতক আয়োজন সহযোগ কৰিছে। আজি কি আশা কৰিব যিটো আলোচনাৰ যোগেদি বা দল সংগঠনক আপোনাৰ পৰা কি অনুৰোধ জনাব যে এই ড্ৰাগছ মুক্ত যিটো অভিযান কেনেধৰণৰ কাম কৰিব লাগিব বুলি আশা কৰে আৰু আপুনি আপোনাৰ ফালৰ পৰা কি ক'ব? প্ৰথম কথা হ'ল কি প্ৰশাসন বা পুলিচ তেখেতকো আমি সহায় কৰিব লাগিব আৰু যিহেতু পুলিচৰ সংখ্যা তুলনামূলকভাৱে তেনেই নগণ্য, গতিকে আমি প্ৰত্যেকজন ব্যক্তিয়ে অত্যন্ত প্ৰহৰী হিচাপে আমি কাম কৰিব লাগিব যাতে আমি য'তেই এই এনেকুৱা ধৰণৰ পেডলাৰ হওক বা আসক্ত নিচাসক্ত ড্ৰাগছাসক্ত ব্যক্তি পাওঁ কাৰোবাৰ বা দেখিবলৈ পাওঁ তেখেতসকলক যাতে আমি মূল সুঁতিলৈ ঘূৰাই আনিব পৰা কি ধৰণে প্ৰক্ৰিয়া আনিব পৰা যায় তাৰ প্ৰচেষ্টা আমি সদায় হাতত ৰাখিব লাগিব। थाखो 8, 9 आरो 10 नि फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय। इम्पल्स आसामा नोंथांनि थाखाय होदों अनलाइन टिउसन एप्सनि सुबिदा। बर' आरो एसामिस मोन्नैबो बिजोंनि 8, 9 आरो 10 थाखोनि बिगियान, सानखान्थि आरो इंराजि आयदायाव अनलाइन टिउसननि सुबिदाखौ होगोन। मोनफ्रोमबो आयदायाव दान मोनसेनि फिसआ 250 रांल' जागोन। 12 दाननि थाखाय फरायसानि अनलाइन टिउसना सोलिगोन। इम्पल्स आसाम अनलाइन टिउसन एपआव लाइव क्लास, अनलाइन टेस्ट, अनलाइन एसाइनमेंट आरो डाउट क्लियरिंग सेसननि सुबिदा मोननो हागोन। इम्पल्स आसाम अनलाइन टिउसन एपआव रोंगौथि गोनां एक्सपिरियेन्स फोरोंगिरिफ्रासो फोरोंगोन। गोसो गुदुं फरायसाफ्रा गाव गावनि मबाइलाव गुगल प्ले स्ट'रनिफ्राय इम्पल्स आसाम एपखौ डाउनल'ड खालामनो हागोन। लोगोसेयैनो 8099334099 जानबुं अनजिमायाव थोंजोङै जगाजग खालामनो हागोन।